তো নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক গমেই পাইছে চাগে আপোনালোকে যেটো বৰ্তমান চলি আছে এডিআই ৰিজাল্টে হওক বা অসম পুলিচৰ ৰিজাল্টে হওক এবিইউবি এসআই ফৰ্থ গ্ৰেড জিয়ে নহওক বাৰু এডিআইৰ যেটো থাৰ্ড গ্ৰেডৰ ৰিজাল্ট আউট হ'ল ফাইনেল ৰিজাল্ট তাৰ ওপৰত আজি ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম আমি যিমানখিনি টপিক মই লগাইছো থাম্বনেইলত বা যিমানখিনি বস্তু তাত লগাইছো থাম্বনেইলত সেই আটাইখিনি টপিকে আলোচনা কৰিম চিন্তা কৰিব নালাগে লগতে মোৰ ৰিজাল্ট কি হ'ল সেই বিষয়ে আপোনালোকক জনাম তো দুটা বছৰৰ সম্পূৰ্ণ অন্ত পৰিল 2023 চনৰ 10 অক্টোবৰ তাৰিখেই ইয়াৰ এডভাৰটাইজমেন্ট প্ৰকাশ পাইছিল বা এটো নিযুক্তিৰ বিষয়ে প্ৰকাশ পাইছিল আৰু কথা য'ত নেকি কেণ্ডিডেটখিনিয়ে গম পাইছিল যে এনেকুৱা এটা এডিআৰি 1 ৰ নিচিনাকৈ আকৌ এডিআৰি 2 হ'ব তাত গ্ৰেড 3 গ্ৰেড 4 ৰ পদ থাকিব বহুত কেণ্ডিডেটে এপ্লাই কৰিব নেক্সট এক্সাম হ'ব স্কিল টেষ্ট ভাইভা হ'ব তাৰ নেক্সট চাকৰি কেটো খবৰ 2023 চনৰ 10 অক্টোবৰ তাৰিখে আৰু সম্পূৰ্ণ 2025 চনৰ 10 অক্টোবৰ তাৰিখে থাৰ্ড গ্ৰেড খিনি ৰিজাল্টটো তেওঁলোকে মুকলি কৰি দিলে অসম চৰকাৰে বুলিয়ে কৈছো এতিয়ালৈকে কিন্তু এপইন্ট হোৱা নাই বা কোট কি হ'ব এতিয়া হেতু থিৰাং হৈছে কিন্তু এপইন্ট এতিয়ালৈকে দিয়া নাই মই জনাত তো ইমান সহজ নহয় ইমানখিনি কেণ্ডিডেট তাৰ মাজত যে আপুনি সিলে গৈছে এটা চাকৰিৰ বাবে অসম চৰকাৰটো বহুত ধন্যবাদ বহুত শুভেচ্ছা থাকিল যিখিনি নেকি চাকৰি হ'ব বা অলৰেডি তেওঁলোকে এপইণ্টেই হওক ৰিজাল্টেই হওক জিএনে হওক পালে তেওঁলোকে কিন্তু ৰাইজৰ হকে কাম কৰিব সেইটো অনুৰোধ বেয়া দিশত যাতে না যায় ইমান কষ্ট কৰি চাকৰি কৰিছে আৰু বেছিভাগ নিউজত পোৱা মতে দুখীয়া ঘৰৰ কেণ্ডিডেটে চাকৰি পাইছে থাৰ্ড গ্ৰেডে হওক এসআইৰে হওক জিএন হওক তো আজি বাৰু এডিআৰি থাৰ্ড গ্ৰেডৰ কথাই কৈছো তো ভালদৰে কাম কৰক সমাজৰ হকে কাম কৰক সেইটো এটা ৰিকুৱেষ্ট শুভেচ্ছা থাকিল আপোনালোকলৈ ইমান প্ৰতিযোগিতাৰ মাজত যে আপোনালোকে সিলেক্ট হৈছে এটা চৰকাৰী চাকৰিয়াল হিচাপে বৰ্তমান আজিৰ ডেটত অসমত চাকৰি লোৱা ইমান সহজে নহয় তাৰ ভিতৰতো যে আপোনালোকে দিনত ৰাতিক দিন কৰি দিনক ৰাতি কৰি পঢ়ি প্ৰিপাৰেচন কৰি সময় কটাই নিজৰ বয়সৰ অন্তিম ফালে হলেও যে চৰকাৰী চাকৰিৰ যে অন্তিম এটা বয়স থাকে 27 28 29 30 জিয়ে নহক সেই বয়সত যদি আপুনি চাকৰি পাইছে একদম লাকি বা আপোনালোকে ভগৱানক সম্পূৰ্ণ বিশ্বাস ৰাখক ভগৱানৰ ওপৰত আপোনালোক সম্পূৰ্ণ ধন্যবাদ জ্ঞাপন কৰিছো আৰু কি বুলি কম নো আৰু হিমানেই আৰু নেক্সট আৰু এটা কথা যিমানখিনি কেণ্ডিডেটৰ বৰ্তমান নহল যিমানখিনি কেণ্ডিডেটে বৰ্তমান তো তেওঁলোকৰ আৰু যিমানখিনি বৰ্তমান হল যিমানখিনি নহল জুনে নেকি স্কিল টেষ্ট দিব পাইছিল 17-18 লাখ কেণ্ডিডেটে পৰীক্ষা দিছিল আৰু 14 লাখ কেণ্ডিডেট পৰীক্ষাত 14000 কেণ্ডিডেটে পৰীক্ষাত পাছ কৰাইছে 14000 কেণ্ডিডেটক এডিআৰি গ্ৰেড 3 7000 নে 6500 তেনেকুৱা পোজ আছিল আৰু তাৰ পৰা 7000 কেণ্ডিডেট সিলেক্ট হ'ল একদম ফাইনেলৰ বাবে 18 লাখ কেণ্ডিডেটৰ পৰা 14000 কেণ্ডিডেট সিলেক্ট কৰিছে তাৰ মাজত আপুনি আছিল গতিকে আপোনাৰ টেলেন্টটো কমা নাই হেতু কাৰণে মই কৈছো ফাইনেল মেইল লিষ্টত যাৰ নাম আহিল আৰু যাৰ নাম অহা নাই তেওঁলোকৰ মাজত যদি আমি পাৰ্থক্যটো উলিয়াব যাও পাৰ্থক্য বৰ বিশেষ নাথাকে কাৰণ 18 লাখ কেণ্ডিডেটৰ পৰা আপুনিও সিলেক্ট হৈছে 14000 কেণ্ডিডেটত কিন্তু সেই 14000ক যেতিয়া আকৌ 7000 কৰিলে তেতিয়াহে হয়তো আপুনি সিলেক্ট হোৱা নাই সেইটো আপোনাৰ হয়তো অকনমান কপালখানৰো কথা আছে অকনমান ভাগ্যও লাগে ভগৱানও আপোনাক সহায় কৰিব লাগিব হয়তো ভগৱানে চকু মেলি আপোনাক চোৱা নাই সেইটো বাবে তো এই চাকৰি পোৱা কেণ্ডিডেটখিনি আৰু যিখিনি নোপোৱা কেণ্ডিডেট হেকত ৰৈ গ'ল তেওঁলোকৰ মাজত কিন্তু বহুত পাৰ্থক্য নাই আকৌ পৰীক্ষা আহিব হৈ একে জুছতে একে উদ্যমত আপোনালোকে আকৌ ষ্টাৰ্ট কৰক আকৌ প্ৰিপাৰেচন কৰক আকৌ আৰম্ভ কৰক আকৌ পঢ়ক ঠিক অহাবাৰ যেটো এডিআৰি হ'ব তাত আপোনালোক নিশ্চিতভাৱে সিলেক্ট হ'ব কাৰণ এইবাৰ এডিআৰিত যিখিনি ভুল কৰিলে সেই ভুলখিনি আপুনি অহাবাৰ নকৰে সেই কাৰণে ৰিকুৱেষ্ট কৰিছো জোছটো কেতিয়াও কমাই নিদিব চাকৰি পোৱা বৰ্তমান যিমানখিনি কেণ্ডিডেট আৰু একদম মেৰিট লিষ্টত নাম নহা যিমানখিনি কেণ্ডিডেট তেওঁলোকৰ মাজত কিন্তু বহুত আকাশ পাতাল পাৰ্থক্য নাই কিবা 1 বা 2 পইণ্টৰ পাৰ্থক্য আছে ঠিক আছে তো এৰি নিদিব ভালদৰে প্ৰিপাৰেচন কৰি থাকক এটা বস্তুৱে উল্লেখ কৰিব আপোনালোকে উল্লেখ কৰিব নহয় সৰি বাৰু মনত ৰাখিব 18 লাখ কেণ্ডিডেটৰ মাজত কিন্তু 14000 কেণ্ডিডেট সিলেক্ট কৰিছিল অসম চৰকাৰে সেই 14000ৰ ভিতৰত আপুনি আছে আৰু এই 7000ৰ ভিতৰত হয়তো আপুনি সোমাব পৰা নাই অকনমান কপালখনৰ হয়তো কিবা আপোনাৰ কপালৰো কথা আছে সেইভাবে হয়তো আপোনালোকে পোৱা নাই তো ইমান চিন্তা কৰিব নালাগে পোন প্ৰথমতে যেনেদৰে প্ৰিপাৰেচন কৰিছিল এতিয়াও ঠিক কেনেদৰে প্ৰিপাৰেচন কৰি থাকক আৰু যিমানখিনিয়ে বৰ্তমান চাকৰি পালে তেওঁলোকক বহুত শুভেচ্ছা জ্ঞাপন কৰিছো নেক্সট আহিলো কাট অফ অৰিজিনাল কাট অফ এতিয়ালৈকে কোনেও গম পোৱা নাই তো যিমানখিনি মই এতিয়ালৈকে গম পাইছো কোনেও কিন্তু এতিয়ালৈকে গম পোৱা নাই আৰু নেক্সট মই দুজন কেণ্ডিডেটকে টাচ কৰিছো তেওঁলোকে কৈছে
জেনেৰেল কেণ্ডিডেটৰ মেইলৰ 139 139 হাইয়েষ্ট কাট অফ গৈছে যদি 140 তাৰ ওপৰত কাট অফ যোৱা নাই মেইলৰ যদি 139 যায় ফিমেলৰ 136 বা 135 জেনেৰেলৰ কাট অফ গৈছে হিমানাই কাট অফ ফুললি আৰু তাৰ তলত কাট অফ আছে ওপৰত কিন্তু কেতিয়াও যোৱা নাই হেতু একদম চিন্তা কৰিব নালাগে আৰু অৰিজিনাল কাট অফ লিষ্টখন যদি মই পাও আপোনালোকক ভিডিও আকাৰে জনাই দিম কোনো চিন্তাৰ কাৰণ নাই নেক্সট আৰু এটা কথা এডিশনাল লিষ্ট আগৰবাৰ যেটো এডিআৰই এক্সাম হৈ গৈছিল তাৰ যেটো গ্ৰেড 3 ৰিজাল্ট সেই ৰিজাল্টত কিন্তু ওয়েটিং লিষ্ট বা সেকেন্ড লিষ্ট বুলি কোনো ধৰণৰ লিষ্ট অসম চৰকাৰে প্ৰকাশ কৰা নাছিল আৰু কিছুমান ক্যান্ডিডেটে হয়তো তেনেকুৱা কৰিছিল বা তেনেকুৱা আন্দোলনৰ নিচিনাই প্ৰায় হৈছিল যে সেকেন্ড লিষ্ট লাগে বুলি কিন্তু সেইটো কোনো ব্যৱস্থা কৰা নাছিল এইবাৰো সেই ওয়েটিং লিষ্ট আৰু সেকেন্ড লিষ্টৰ কোনো ব্যৱস্থা নকৰে কিন্তু থাম্বনেলত যে মই লগাইছো সেই এডিশনাল লিষ্ট মানে কি হয়তো বহুতে বুজি নাপায় মই আপোনালোকক বুজাই দিছো ধৰা হল এসসি কাষ্টৰ পোষ্ট এটা আছে এসসি কাষ্টৰ পোষ্ট 120 গল আৰু সেই 120 পোৱা ক্যান্ডিডেট থাকিল 10 জন এতিয়া 120 যেটো কাট অফ গল আৰু 120 পোৱা ক্যান্ডিডেট থাকিল 10 জন সৰকাৰে কোনজন ক্যান্ডিডেটক চাকৰি দিব কোনজনক নিদিব সেই 10 জনৰ ভিতৰত সিলেক্ট কৰিব লাগিব আৰু সেই এডিশনাল লিষ্ট মানে হৈছে যি 10 জন ক্যান্ডিডেট থাকিল তাৰ ভিতৰত যাৰ নেকি বয়স বেছি যাৰ নেকি এজ বেছি সেই ক্যান্ডিডেটজনক সৰকাৰে সিলেক্ট কৰে আৰু তেওঁকে সেই চাকৰিটো দি দিয়ে আৰু যোৱাবাৰ যেটো ইয়াৰ আগত এডিআৰই হৈছিল সেই এডিআৰইত যি সেই 10 জন ক্যান্ডিডেটৰ পৰা 9 জন ক্যান্ডিডেট ৰৈ গল সেই লিষ্টখন হৈছে এডিশনাল লিষ্ট সেই লিষ্টখন হৈছে এডিশনাল লিষ্ট আৰু সেই এডিশনাল লিষ্টখনত যিমানখিনিৰ নাম আছিল সেই ক্যান্ডিডেটখিনিক এডিআৰই 1ত কিন্তু নেক্সট এপইন্ট কৰিছিল সৰকাৰে এপইন্টমেন্ট দিছিল যেনি তেনি তেওঁলোকক এটা সৰকাৰি চাকৰি দিছিল কাৰণ তেওঁলোকৰ সকলোৰে মাৰ্ক সমান আছিল বয়সটোহে তেওঁলোকৰ যিজনৰ বেছি আছিল তাক কোন প্ৰথমতে চাকৰি দিছে নেক্সট বাকি যি 9 জন ৰৈ গল তেওঁলোককো এডিশনাল লিষ্ট বুলি কোৱা হয় সেই নামখিনিক তেওঁলোকক কিন্তু সৰকাৰৰ পিছত চাকৰি দিছিল ঠিক আছে এতিয়া হয়তো আপোনালোকৰ আৰু কনফিউজ নাই এডিশনাল লিষ্ট কি বস্তু এতিয়াও যদি আপোনালোকৰ সেম নাম্বাৰ কিছুমান আছে যদি 120 যদি 3-4 জনে পাই থৈ দিছে তাৰে কোনোবা এজন ব্যক্তিৰ যদি চাকৰি হৈছে নেক্সট আপোনালোকৰ চাকৰি হ'ব সেইখন লিষ্টত আপোনালোকৰ নাম আছে চিন্তা কৰিব নালাগে নিশ্চিন্তভাৱে আপোনালোকে থাকক একদম হেতু চিন্তা কৰিব নালাগে হেতু হৈছে এডিশনাল লিষ্ট আৰু সেকেন্ড লিষ্ট নাহে ইয়াৰ আগৰ বছৰটো অহা নাই হেতু খুব ভালৰে আপোনালোকক কৈ দিয়াটোই ভাল আৰু মোৰ ৰিজাল্টৰ কথা উল্লেখ কৰিছো মই এক্সামে দিয়া নাই থাৰ্ড গ্ৰেডৰ টুকত মোৰ ৰিজাল্ট আহিব মোৰ ৰিজাল্ট অহা নাই হেতু আই এম সৰি মই থাম্বনেলত এনে লগাইছো মোৰ ৰিজাল্ট অহা নাই নেক্সট এডিৰ বাবে প্ৰিপাৰেচন কৰক সকলোকে সম্পূৰ্ণ ভিডিওটো ইমান আছিল কিবা যদি খুদিব লগা আছে মোক খুদিব পাৰে আৰু নেক্সট যদি মই কিবা আপডেট পাও বিশেষকৈ কাট অফৰ ওপৰত মই ভিডিও আনিবলৈ আপোনালোকক চেষ্টা কৰিম সম্পূৰ্ণ কাট অফৰ ওপৰত ভিডিও আনিবলৈ চেষ্টা কৰিম ঠিক আছে এডিশনাল লিষ্ট মানে হৈছে কি বুজি পাইছে আপোনালোকে যদিহে এটা কাষ্টত যদি পোষ্ট এটা বা দুটা থাকে আৰু সমান নম্বৰ পোৱা ক্যান্ডিডেট যদি এই কাট অফ যদি 120 গৈছিল তাৰে সেই ক্যান্ডিডেট যদি 120 পোৱা যদি 10 জন থাকে তাস হাইয়েষ্ট যাৰ নেকি এজ বয়স তেওঁক সেই বস্তু দিয়া হয় আৰু বাকি 9 জনৰ যিখন লিষ্ট থাকিব সেইখন হৈছে এডিশনাল লিষ্ট আৰু সেই এডিশনাল লিষ্টৰ যিমানখিনি ক্যান্ডিডেট যোৱাবাৰ যেটো এডিআৰই এক্সাম হৈ গৈছিল যোৱাবাৰ মানে এডিআৰই 1ত সকলোকে চাকৰি দিছিল নেক্সটত তো ঠিক এইবাৰো তেনেকুৱাই কৰিব চিন্তা কৰিব নালাগে একে একে যদি আপোনালোকৰ নম্বৰ আছে চাকৰি আপোনালোকে পাব একদম নিশ্চিন্ত থাকক তো সম্পূৰ্ণ ভিডিওটো ইমানেই আছিল চাই যদি ভাল লাগিছে এটা লাইক কৰিব চেনেলত যদি প্ৰথমবাৰ হৈছে চেনেলটি সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম